পুনর্বার সকলকে স্বাগতম জানাইছি এসআই আসাম লাইভ 24 লৈ। এই মুহূর্ত গুরুত্বপূর্ণ খবর। আজি বিশ্ব রেঞ্জাৰ দিৱস। বন আৰু বন্যপ্ৰাণী সুৰক্ষাৰ বাবে আত্মনিয়োগ কৰা লোকসকলৰ লগতে বন সুৰক্ষাৰ কৰ্তব্যত নিহত বা আহত লোকসকলক শ্ৰদ্ধা নিবেদন কৰাৰ বাবে 31 জুলাই দিনটো সমগ্ৰ বিশ্বত ৰেঞ্জাৰ দিৱস হিচাপে পালন কৰা হৈছে। 31 জুলাই দিনটো সমগ্ৰ বিশ্বৰ ৰেঞ্জাৰ দিৱস হিচাপে পালন কৰা হৈছে। বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ কাজিৰঙা যুৱ শক্তিৰ অধিক শক্তিমান কাজিৰঙাৰ ৰেঞ্জাৰ। উদ্যানখনৰ 5খন বনাঞ্চলত নিয়োজিত 5জন যুৱ ৰেঞ্জাৰ অফিচাৰ। উদ্যানখনৰ 5খন বনাঞ্চলত নিয়োজিত 5জন যুৱ ৰেঞ্জ অফিচাৰ, যিসকলৰ নেতৃত্বত অধিক সুৰক্ষিত হৈ আছে কাজিৰঙা। ইয়াৰ উপৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ আগৰতলী, বোকাখাত, কহৰা, বাগৰি, বুঢ়া পাহাৰ বনাঞ্চলৰ লগতে উত্তৰ পাৰ বনাঞ্চলৰ বন সুৰক্ষাৰ বাবে অত্যন্ত প্ৰহৰী স্বৰূপে দিনে নিশে কৰ্তব্য পালন কৰি আহিছে বনকৰ্মীসকলে। পৰৱৰ্তী খবৰটো হৈছে শিক্ষক সহযোগ প্ৰাস। শিক্ষা হেতু এপক লৈ অব্যাহত আছে প্ৰতিক্ৰিয়া। একাংশ শিক্ষক শিক্ষয়িত্ৰী এতিয়া সহযোগ কৰা নাই শিক্ষা হেতু এপত, যাৰ বাবে অসন্তুষ্ট শিক্ষামন্ত্ৰী ৰণোজ পেগু। বুধবাৰে ধেমাজিত আয়ুষ্মান কাৰ্ড বিতৰণৰ এক অনুষ্ঠানত উপস্থিত হৈ শিক্ষামন্ত্ৰী পেগুৱে কয়, যিসকলে শিক্ষা হেতু এপত তথ্য দাখিল নকৰিব প্ৰয়োজনত সেইসমূহ বিদ্যালয়ৰ মধ্যাহ্নভোজন, ইউনিফৰ্ম আদিৰ বাবে অহা সকলো চৰকাৰী ধনৰ ওপৰত তদন্ত কৰিব লাগিব। যিসকলে শিক্ষকে শিক্ষা হেতু এপ ব্যৱহাৰ পৰা বিৰত আছে, তেওঁলোকক অতি সোনকালে এই এপ ব্যৱহাৰ কৰি সকলো তথ্য আপলোড কৰিবলৈ আহ্বান জনাইছে শিক্ষামন্ত্ৰীগৰাকীয়ে। শিক্ষামন্ত্ৰীগৰাকীৰ মত, একাংশ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকে ভাৰপ্ৰাপ্ত হৈ থকাৰ আলমতে শিক্ষা হেতু এপ ব্যৱহাৰ নকৰি টেবলেটসমূহ ঘূৰাই দিয়াৰ হুংকাৰ দিছিল শিক্ষা বিভাগক। এইবাৰ অৱশ্যে সেইসকল শিক্ষকলৈ শিক্ষামন্ত্ৰীগৰাকীয়ে দিলে হুংকাৰ, যদি বিদ্যালয় অহা চৰকাৰী ধনসমূহ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকে খৰচ কৰিব পাৰে, তেন্তে শিক্ষা হেতু এপ ব্যৱহাৰ কৰি তথ্যসমূহ আপলোড কৰিব নোৱাৰে কিয় বুলি প্ৰশ্ন কৰে তেওঁ। উল্লেখ্য যে শিক্ষা বিভাগৰ শিক্ষা হেতু এপ আৰু বহু বিদ্যালয়ৰ প্ৰধান শিক্ষক নোহোৱাৰ বাবে প্ৰতিবাদ কৰিছে একাংশ শিক্ষক শিক্ষয়িত্ৰীয়ে। এইসকলে শিক্ষা বিভাগে দিয়া টেবলেট ঘূৰাই দিয়াৰ হুংকাৰ দিছিল। পৰৱৰ্তী খবৰ চোৱাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ। বজৰং দলৰ পিস্তল প্ৰশিক্ষণ। মঙ্গলদৈৰ মনসিৰ বিদ্যা মন্দিৰত ৰাষ্ট্ৰীয় বজৰং দলে আয়োজন কৰা অস্ত্ৰ প্ৰশিক্ষণ শিবিৰক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মঙ্গলদৈৰ মনসিৰ বিদ্যা মন্দিৰত ৰাষ্ট্ৰীয় বজৰং দলে আয়োজন কৰা অস্ত্ৰ প্ৰশিক্ষণ শিবিৰক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বজৰং দলৰ অসম প্ৰদেশ সমিতিয়ে আয়োজন কৰা 4দিনীয়া শিবিৰত পিষ্টল আৰু বন্দুকৰ লগতে ধনুক আৰু লাঠিৰ মুকলিকৈ প্ৰশিক্ষণ দিয়া হৈছিল। এই প্ৰশিক্ষণ শিবিৰত বজৰং দলৰ ৰাষ্ট্ৰীয় সভাপতি মনোজ কুমাৰ সিঙে অংশলৈ সংবাদ মাধ্যমৰ আগত মুকলিকৈ অস্ত্ৰ প্ৰশিক্ষণ দিয়াৰ কথা জানিবলৈ দিছিল। এটা সংগঠন কেনেকৈ অনুজ্ঞাপত্ৰ নথকাকৈ পিষ্টল বন্দুকৰ প্ৰশিক্ষণ দিয়াৰ অনুমতি প্ৰশাসনে দিলে তাক লৈ উত্থাপন হৈছে এতিয়া ডাঙৰ প্ৰশ্ন। মনোজ কুমাৰ সিঙে অংশলৈ সংবাদ মাধ্যমৰ আগত মুকলিকৈ অস্ত্ৰ প্ৰশিক্ষণ দিয়াৰ কথা জানিবলৈ দিছিল। এই সংগঠনটো কেনেকৈ অনুজ্ঞাপত্ৰ নথকাকৈ পিষ্টল বন্দুকৰ প্ৰশিক্ষণ দিয়াৰ অনুমতি প্ৰশাসনে দিলে তাক লৈ উত্থাপন হৈছে এতিয়া ডাঙৰ প্ৰশ্ন। অসমত পুনৰ পিষ্টলৰ প্ৰশিক্ষণেৰে এক ৰক্তাক্ত পৃষ্ঠভূমি তৈয়াৰ কৰাৰ চেষ্টা কৰিছে নেকি বজৰং দলে? সেয়ে এতিয়া ৰাজ্যৰ গৃহ প্ৰশাসন আৰু দৰং জিলা প্ৰশাসনৰ ভূমিকাক লৈ তীব্ৰ সমালোচনাৰ জোৱাৰ উঠিছে। এই সন্দৰ্ভত বিভিন্ন দল সংগঠনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। কিয়াক মুক্তি সংগ্ৰামী সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া মুকলিকৈ বিভিন্ন অস্ত্ৰ প্ৰশিক্ষণ প্ৰদান কৰা কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বজৰং দলৰ ৰাষ্ট্ৰীয় সভাপতি মনোজ কুমাৰ সিঙক আঁচুৰি গ্ৰেপ্তাৰ কৰি দাবী জনায়।
উল্লেখ বিগত 27 জুলাইয়ের পর রাষ্ট্ৰীয় বজৰং দলৰ সম্পাদক সমিতিয়ে মঙ্গলদৈৰ মহাশিৰ বিদ্যা মন্দিৰত প্ৰাংগণত এক প্ৰশিক্ষণ শিবিৰ আয়োজন কৰিছিল। 4 দিনে আয়োজন কৰা এই প্ৰশিক্ষণ শিবিৰটোত ৰাজ্যখনৰ প্ৰায় 28খন জিলাৰ 400 শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল। এনে মুকলি অস্ত্ৰ প্ৰশিক্ষণৰ পাছত ৰাজ্যৰ বিভিন্ন মহলত প্ৰশ্ন উত্থাপন লগতে ৰাজ্যৰ আইন শৃংখলাৰ প্ৰতিও ভাবুকিৰ সৃষ্টি হৈছে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে প্ৰশ্ন কৰিছে যে আপুনি অসমৰ মুখ্যমন্ত্ৰী, আপুনি ভাৰতবৰ্ষৰ সংবিধানত শপত লোৱা এগৰাকী ব্যক্তি, ধৰ্ম নিৰপেক্ষতাত শপত লোৱা এগৰাকী ব্যক্তি, আপুনি গণতান্ত্ৰিক ব্যৱস্থাৰে সমতা প্ৰতিষ্ঠা কৰিবলৈ শপত লোৱা এগৰাকী ব্যক্তি, আপুনি গৃহমন্ত্ৰীৰ দায়িত্বত আছে, ৰাজ্যত এটা পুলিচ বিভাগ আছে, তেনেস্থলত সংবিধানৰ কোনটো নীতিয়ে বা কোনখন আইনে অসমৰ মাটিত কোনোবা বিশেষ এটা সংস্থাক মুকলি অস্ত্ৰৰ প্ৰশিক্ষণ দিবলৈ অনুমতি প্ৰদান কৰিছে? ইফালে বজৰং দলৰ নেতৃত্বই এই প্ৰশিক্ষণ শিবিৰৰ সন্দৰ্ভত কয় যে হিন্দু সমাজলৈ অহা ভয়ংকৰ সংকটৰ বিৰুদ্ধে যুঁজ দিবৰ বাবে এই প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হৈছে। এই কথাৰে উল্লেখ কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰশ্ন, অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মুছলমান সমাজৰ মছজিদত যিদৰে জেহাদী প্ৰশিক্ষণ দিয়া হয় বুলি মুছলমান মৌলবাদীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছিল, ঠিক তেনেদৰে হিন্দু মৌলবাদী এনে চিন্তাত মগ্ন হৈ কিয় আছে? ধনুকাৰ তথা তৰোৱাল কিদৰে মানুহক আক্ৰমণ কৰিব লাগিব তাৰ প্ৰশিক্ষণ দিয়া এনে প্ৰশিক্ষকক মুখ্যমন্ত্ৰীয়ে গ্ৰেপ্তাৰ কৰিব পাৰিবনে বুলি প্ৰশ্ন কৰে। কৃষক মুক্তিয়ে এতিয়া এই বিষয়টোত সন্মত আৰক্ষী আৰু ৰাজ্য চৰকাৰে কি ভূমিকা পালন কৰে সেয়া লক্ষণীয় হ'ব। ইতিমধ্যে এই প্ৰশিক্ষণ শিবিৰৰ দৃশ্য বিভিন্ন মাধ্যমত সহজলভ্য হৈ পৰিছে। তাৰ ভিতৰত দেখা হৈছে হাতত উদ্দাক্ত পিস্তল আৰু বন্দুক লৈ গুলীবৰ্ষণৰ প্ৰশিক্ষণ লৈ থকা কিছু যুৱকো। পৰৱৰ্তী খবৰটো হৈছে RPF জোৱানৰ গুলীত নিহত 3 ৰেল যাত্ৰী সহ এজন আৰক্ষী বিষয়া। পুনৰ বিজেপিৰ সৈতে মিত্ৰতা কৰিব নীতিশ কুমাৰে। দেশত বিদ্ৰোহী শ্ৰমিক শিশু সৰবৰাহত প্ৰথম স্থানত উত্তৰ প্ৰদেশ। দেশত শিশু সৰবৰাহত প্ৰথম স্থানত উত্তৰ প্ৰদেশ। দেশত নাই নাৰীৰ 3 বছৰত 13 লাখতকৈ অধিক মহিলা কিশোৰী নিৰুদ্দেশ। দেশত নাই নাৰীৰ 3 বছৰত 13 লাখতকৈ অধিক মহিলা কিশোৰী নিৰুদ্দেশ। ফটকাৰ গুদামত বিস্ফোৰণ, নিহত 8 জন। অসুস্থ পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্য। পাকিস্তানত বোমা বিস্ফোৰণ, 39 শীতাৰ্থীৰ বিপৰীতে আহত 200ৰো অধিক। পাকিস্তানত বোমা বিস্ফোৰণ, 39 নিহতৰ বিপৰীতে আহত 200ৰো অধিক। কাৰাগাৰৰ পৰা বাহিৰলৈ আহিও বন্দীটিৰ জীৱন পাৰ কৰিব লাগিব আং সাং ছুকীয়ে। গাড়ী চলালে সংগীত বাজি উঠা এটা পদ পিছে আছে এই ভিয়ে পদটো। মণিপুৰৰ 2 মহিলাক ন্যায় দিবলৈ আহ্বান, বাইডেন প্ৰশাসনৰ ৰাজ্যখনৰ শান্তি স্থাপনৰ বাবে আহ্বান।